আজি দুধনৈত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ জোৰলৈ অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। এপছুৰ শ শ নেতা ছাত্ৰ কৰ্মী তথা প্ৰতিবাদকাৰীয়ে হাতে হাতে জোৰ প্লেকাৰ্ড লৈ বিভিন্ন সমস্যা সমাধানৰ দাবীত অসম চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দুধনৈ কলেজ ৰোড স্থিত গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা প্ৰতিবাদকাৰীসকলে জোৰ সমতল কৰি দুধনৈ চহৰৰ মাজেৰে পুনৰ এপছুৰ কাৰ্যালয়ত সামৰণি মাৰে সমতলৰ। উল্লেখ্য যে নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে অসমৰ ৩০খন জিলাৰ লগতে গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাই জোৰ সমতল উলিয়াই অসম চৰকাৰৰ বিৰুদ্ধে এই প্ৰতিবাদ সাব্যস্ত কৰে। ২০২০ চনত ২৭ জানুৱাৰীত বড়ো শান্তি চুক্তি সম্পূৰ্ণ হৈছিল। এই চুক্তিৰ দফাসমূহ আজিলৈ সম্পূৰ্ণৰূপে ৰূপায়ণ হোৱা নাই বুলি অভিযোগ তোলে গোৱালপাৰা জিলা বড়ো ছাত্ৰ সন্থাৰ সভাপতি নিপুণ খাকলাৰীয়ে। তেওঁ কয় যে বড়ো মাধ্যমৰ বিদ্যালয়সমূহত খালী বড়ো শিক্ষকৰ পদসমূহ পৰ্যাপ্ত নোহোৱাৰ বাবে বিদ্যালয়ৰ সমস্যা দেখা দিছে, যাৰ বাবে কিছুমান বড়ো মাধ্যমৰ বিদ্যালয় বন্ধ হোৱাৰ উপক্ৰম হৈছে। আনহাতে বিদ্যালয়ৰ বাহিৰৰ বড়োসকলৰ বাবে টেট পৰীক্ষা অহা ২০ দিনৰ ভিতৰত অনুষ্ঠিত কৰিবলৈ অসম চৰকাৰক দাবী জনায়। ইফালে গোৱালপাৰা আৰু দক্ষিণ কামৰূপ জিলাৰ ৩১২খন ৰাজহ গাঁৱৰ সমস্যাসমূহ সমাধানৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক দাবী জনায় বড়ো ছাত্ৰ সন্থাই। নিউজ ডেস্ক ৰিপৰ্ট, দুধনৈ টাইমছ। আজি নিখিল বড়ো ছাত্ৰ সন্থাৰ নিৰ্দেশ মৰ্মে ৩০খন জিলাৰ লগতে আমি গোৱালপাৰা জিলাও এই জোৰ সমৰ্থন লৈছোঁ। এই জোৰ সমৰ্থন লোৱা উদ্দেশ্য হ'ল আমাৰ ২০২০ চনৰ ২৭ জানুৱাৰী যি বড়ো শান্তি চুক্তি হৈছিলে, এই শান্তি চুক্তিৰ যিখিনি দফা আজিলৈকে কাৰ্যকৰী হোৱা নাই, সেই দফাসমূহ অতি শীঘ্ৰে কাৰ্যকৰী লাগিব বুলি আমি আসাম চৰকাৰ আৰু ভাৰত চৰকাৰক আজি মেমৰেণ্ডামৰ যি গোটা হ'ব। গতিকে আমি আমাৰ যিখিনি দাবী গোৱালপাৰা জিলা আৰু চাউথ কামৰূপৰ বড়ো স্কুলৰ বড়ো মিডিয়ামৰ আমাৰ সমস্যাসমূহ অতি শীঘ্ৰে সমাধান কৰিব লাগে। আমাৰ বড়ো মিডিয়ামৰ স্কুলত ছিংগল টিচাৰ, কম টিচাৰ থকাৰ কাৰণে আমাৰ বড়ো মিডিয়াম স্কুলবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে। তাৰ কাৰণে আমি চৰকাৰক বাৰে বাৰে দাবী জনাইছোঁ, আমাৰ বড়ো মিডিয়ামৰ স্কুলৰ যিখিনি ভেকেঞ্চি আছে অতি শীঘ্ৰে ফিল আপ কৰিব লাগে। আৰু আমি বিটিআৰৰ বাহিৰৰ বড়োসকলৰ কাৰণে ছেপাৰেট টেট পাতিব লাগে বুলি আমি দাবী জনাই আহিছোঁ। আমি বহুতবাৰ আলোচনা কৰি আহিছোঁ, চৰকাৰে আমাক আশা দিছিলে আমি বিটিআৰৰ বাহিৰৰ বড়োসকলৰ কাৰণে ছেপাৰেট টেট এক্সাম পাতিম বুলি কৈছিলে। কিন্তু আমি আজি এই ৰেলীৰ জৰিয়তে পুনৰবাৰ আমি তেওঁলোকক দাবী জনাইছোঁ ২০ দিনৰ ভিতৰত বিটিআৰৰ বাহিৰৰ বড়োসকলৰ কাৰণে ছেপাৰেট টেট পৰীক্ষাৰ আজি দিন ঘোষণা কৰিব লাগে বুলি আমি আজি এই ৰেলীৰ জৰিয়তে দাবী জনাইছোঁ। লগতে আমাৰ গোৱালপাৰা আৰু চাউথ কামৰূপৰ ৩১২খন গাঁৱৰ যি সমস্যা এতিয়ালৈকে সমাধান হোৱা নাই, গতিকে আমি অতি শীঘ্ৰে সমাধান কৰিব লাগে বুলি আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আজি এই ৰেলীৰ জৰিয়তে আমি আহ্বান জনালোঁ।